আমাৰ প্ৰেছ গিল্ডে গোৰেশ্বৰ প্ৰেছ গিল্ডে এই অঞ্চলৰ এগৰাকী জনপ্ৰিয় সাংবাদিক, যিগৰাকী সাংবাদিকে খুব কম বয়সতে প্ৰাণ আহুতি দিছে, শ্বহীদ দীপক স্বৰ্গেৰী ডাঙৰীয়া। তেখেতৰ সোঁৱৰণত প্ৰতি বছৰৰ দৰে এই বছৰো প্ৰাইজ মানি ক্ৰিকেট খেল এখন অনুষ্ঠিত কৰিছে আৰু সেই খেলখনত উপস্থিত থাকি শ্ৰদ্ধাৰ এই সাংবাদিকগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে আজিৰ এই খেলখনিৰ শুভাৰম্ভণি কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে গোৰেশ্বৰ প্ৰেছ গিল্ডে আমাৰ যিসকল ব্যক্তিয়ে আমাক অঞ্চলৰ বাবে, জাতিৰ বাবে, দেশৰ বাবে কষ্ট কৰি ত্যাগ স্বীকাৰ কৰি তেখেতসকলে আত্মবলিদান দিবলগীয়া হৈছিল, তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পৰম্পৰাটো অব্যাহত ৰাখিছে। তাৰ লগতে তেখেতসকলে এই অঞ্চলৰ উঠি অহা প্ৰজন্মৰ মাজত ক্ৰীড়াৰ ক্ষেত্ৰত এক পৰিৱেশ সৃষ্টি কৰাৰ কাৰণেও এই অনুষ্ঠানৰ জৰিয়তে পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ৰিকেট খেলৰ জৰিয়তে মই ভাবোঁ যে মহৰীপাৰাৰ লগতে সমগ্ৰ গোৰেশ্বৰ তথা তামোলপুৰ অঞ্চলৰ যিসকল উদীয়মান আমাৰ যুৱক আছে তেখেতসকলৰ মাজত সম্ভাৱনা থকা ক্ৰীড়াবিদ সৃষ্টি হ'ব আৰু এই ক্ৰীড়াবিদ সৃষ্টি হোৱাৰ জৰিয়তে গোৰেশ্বৰ প্ৰেছ গিল্ডে এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হ'ব যে তেখেতসকলে আমাৰ যিসকল শ্বহীদ বা আমাৰ যিসকল ব্যক্তিৰ কাৰণে আমি জাতিটোক ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ, আমাৰ যিসকল ব্যক্তিৰ কাৰণে আমি আমাৰ অঞ্চলক সুৰক্ষা দিবলৈ সক্ষম হৈছোঁ, তেখেতসকলৰ ত্যাগক আমি স্বীকৃতি দিয়াৰ এক পৰম্পৰা ৰক্ষা কৰাৰ লগতে আমাৰ নৱপ্ৰজন্মৰ মাজত যিসকল আজি এই খেলৰ জৰিয়তে ইয়াৰ পৰা জিলিকি উঠিব, তেখেতসকলেও সেই পৰম্পৰাক শ্ৰদ্ধা জনাই এই অঞ্চলটোৰ লগতে সমগ্ৰ ৰাজ্যৰ বাবে গৌৰৱ কঢ়িয়াই আনিব পাৰিব বুলি আমি দৃঢ় বিশ্বাসী। আৰু এইসমূহ অনুষ্ঠান অনুষ্ঠিত কৰি নৱপ্ৰজন্মৰ মাজত এক নিদৰ্শন এই গোৰেশ্বৰ প্ৰেছ গিল্ডে দাঙি ধৰাৰ বাবে তেখেতসকলক বিশেষভাৱে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অহা সময়ছোৱাতো গোৰেশ্বৰ প্ৰেছ গিল্ডে এনেকুৱা অনুষ্ঠান, ইতিবাচক অনুষ্ঠানৰ জৰিয়তে সমাজত এক ইতিবাচক প্ৰভাৱ পেলোৱাৰ যি কাৰ্যসূচী হাতত ল'ব, সকলোখিনিতে আমি সকলোৱে লগ লাগি সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে বদ্ধপৰিকৰ। সেইকাৰণে মই কৈছোঁ যে বৰ্তমান আমি সৰু ল'ৰা ছোৱালীক ঘৰত যদি আমাৰ অলপ দুষ্টামি কৰে বা তেওঁলোকে মাক দেউতাকক অকণমান আমনি কৰে, তেতিয়াহ'লে আমি তেওঁলোকক আজিকালি মোবাইল দি থোৱা আৰম্ভ কৰোঁ আৰু সেই আৰম্ভণিৰ পৰাই তেওঁলোকৰ কি হয়, এক অভ্যাসত পৰিণত হয় আৰু পৰৱৰ্তী সময়ত মোবাইলৰ প্ৰতি আকৃষ্ট বেছি হয় আৰু মোবাইলৰ প্ৰতি যেতিয়া বেছি আকৃষ্ট হয় অন্য কোনো ধৰণৰ কাম কাজত তেওঁলোকে মনোনিৱেশ কৰাত অকণমান অসুবিধাৰ সন্মুখীন হয়। আৰু সেইকাৰণে এনেকুৱা ধৰণৰ ক্ৰীড়াৰ বাতাবৰণ সৃষ্টিৰ জৰিয়তে সেইসমূহ যুৱককো বা যুৱতীকো আমি আকৰ্ষিত কৰিবলৈ সক্ষম হ'ম যে ক্ৰীড়াৰ জৰিয়তে তেওঁলোকে দেহ মন তেওঁলোকে সুন্দৰভাৱে গঢ়ি তুলিব পাৰিব, সুন্দৰ এটা মনৰ অধিকাৰী হোৱাৰ সক্ষম হ'ব। ইয়াত এনেকুৱা অনুষ্ঠানৰ জৰিয়তে সুন্দৰ শৰীৰৰ তেওঁলোকে অধিকাৰী হোৱাৰ সুযোগ পাব আৰু তাৰ লগতে নিজকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নিজৰ যি নিচা বা নিজৰ যি পাৰদৰ্শিতা তাক তেওঁলোকে প্ৰতিষ্ঠিত কৰাৰ এখন মঞ্চ পাব। গতিকে এনেকুৱা অনুষ্ঠানৰ জৰিয়তে আমি সেইসকল যুৱক যুৱতীকো আকৃষ্ট কৰিব পাৰিম। মই তেওঁলোককো এনেকুৱা অনুষ্ঠানত উপস্থিত থাকি অহা সময়ছোৱাত নিজৰ লগতে নিজৰ অঞ্চলৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ ক্ষেত্ৰত বিশেষভাৱে পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছোঁ।